हेलो बंधुসকল प्रिन्स मिडिया लयर आसामत आज मैं विशेष एक कामत मोर अंचल जलसार समष्टिर अंचल गुरुत्वपूर्ण एन ठाई आपलोके देखा पाई आछे मैं नावेरे पार हो जाई आसो और मैं विशेष कारणत आज फेसबुकत आहिब लगा होइसे मैं जेहेतु नावत पार हो आसो आपलोके देखा पाई आछे आमार केमेरा स्क्रीनत या गाहर एटा बोझा बान्धिए मेघालयर पर मोर एजन चिनाकी बंधु तेও লৈ আহি नावत नमाই पुनर नावर पर नामाई आको साइकेलत उठाई गाँवत লৈ যাব हे मैं लाइफत आहिब लगा होइसे आपनालोকক देखाई आसो और आमी तेर पर विशेषকৈ जानिब बिचारिम जे या এইখন गाँवर नाम कि और गाँव सम्पर्के मैं विस्तारित কৈ যাম पिছত आगत तेर असुविधा सम्पर्के आगे जानि लব बिचारिছো कि कब दादा आसलते जेहेतु नावेदी पार हब लागे जेहेतु नावेदी पार हब लागे मेघालयर पर आपुनि घाँह काटि लैले किनि आनिले ना एने काटि आनिले एने काटि आनि कत গৈছিল मेघालयत आपनार गाँवर नाम तो खेरेश्वर आपनार नाम तो मोर नाम तो रमेन एफाले मुखटो घुराई দিব देखिसे आपनालोके मेघालयर पर घाँह काटि आनिছে और ठीक नावेदी पार हब लगা হৈছে ইয়াত আমি विशेष कारण लाइफत आहिছোঁ आज आमी इको टीवी 24 এটা प्रोग्राम देखिलू जमुनामुख समष्टिर छात्र समाजे जमुनामुख समष्टिर विधायक तक सिराजुद्दीन आजमलक एक प्रकारे पशुखेदा दिছে বুলি এই মিডিয়াত प्रचार হৈছে সেই উদ্দেশ্যে আমি বিশেষ কামত যেহেতু নাৱেদি পাৰ হৈ আছো আমার স্থানীয় যিসমূহ प्रतिनिधि আছে আমার জলসার সমষ্টির পঞ্চায়েতের সভাপতি जिला परिषद सदस्य और विधायक সাংসদ मौलाना बदरुद्दीन आजमलक प्रत्येकটো পর্যায়ের प्रत्येकটো प्रतिनिधि বিষয়ে আমি বিশেষ এটা কাৰণত আমি লাইভত আহিব লগা হৈছে ইয়াত দেখা পাই আছে আপোনালোকে অতি বিপদজনক এটা পৰিবেশ আমাৰ ইয়াতে নদীৰ গৰাখনি আছেই তাৰ লগতে মানুহ নাৱত পাৰ হোৱাতে বহুত অসুবিধা সেইকাৰণে আমি আমাৰ নাৱৰীয়া বন্ধুৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম একচুৱেলি তোমাৰ নাৱদি এটা মানুহ পাৰ কৰি আছা তাৰ কাৰণে তুমি সুবিধা মানুহক সহায় কৰি আছা তোমাক ধন্যবাদ দিছোঁ তুমি নাৱদি যে পাৰ কৰি আছা কেমেৰাটো অলপ আগবাঢ়ি লৈ আহিব মোৰ কেমেৰা পাৰ্চনে নাৱদি যে পাৰ কৰি আছা ইয়াৰ ৰাইজে যদি কেতিয়াবা টকা পইচা দিব নোৱাৰে তুমি এনে পাৰ কৰি দিয়া না দিওঁ ফ্ৰীতে পাৰ কৰি দিয়া দিওঁ তুমি ইয়াৰ স্থানীয় যিজন পঞ্চায়তৰ সভাপতি আছে মাননীয় ক্ষিতিশচন্দ্ৰ বৰ্মন মোৰ দাদা সম্পৰ্কত মোৰ ভাল তাকে তুমি কি অনুৰোধ জানাবা যেহেতু ইয়াতে ফ্ৰী যদি এটা নৌকা ফ্ৰী কৰি দিয়ে তোমাৰ চৰকাৰৰ ফালৰ পৰা যদি পইচাটো দিয়ে তুমি কি কৰিবা ধন্যবাদ দিবা না নাই ধন্যবাদ দিম और अनुरोध जनाबा ना जे याते नौकाखन फ्री দিব লাগে সরকারের পৰা ঠিকাদারে ডিপার্টমেন্টের পৰা পয়সা দিব লাগে তুমি অনুরোধ করবে না নাই হয় অনুরোধ কি কবা যে ডিপার্টমেন্টে পয়সা দিব লাগে আর নাওরিয়ার দিব লাগে তুমি অকলে ঘরত না কেজন মানুষ আছে তোমার আছে 4-5 জন নাওটো তো ভাড়া মারি তোমার চলে নাকি নচলে নাও যদি ভাড়া মারি নচলে তো ডিপার্টমেন্টত আমি সদস্যতে দেখা পাই আছো যতে আরসিসি ব্রিজ নতুনকৈ নির্মাণ হয় তাতেই তার কাষেদি এখন কাঠৰ দলং বা বাছৰ হাকৌ নিৰ্মাণ কৰি মানুহৰ যাতায়াতৰ কাৰণে সুবিধা কৰি দিয়ে কিন্তু ইয়াত ব্ৰিজখনৰ মই মাৰ্কফলি সাইনবোৰ্ড যেটো আছে সেইটো মই পিছত দেখাম মই ধন্যবাদ দিছোঁ পুনৰ কৈছোঁ যে ধন্যবাদ দিছোঁ আমাৰ ইয়াৰ স্থানীয় পঞ্চায়তৰ সভাপতি বিশেষকৈ আৰু জলসাৰ সমষ্টিৰ আমাৰ বিধায়ক মহাশয়ক যমুনামুখ সমষ্টিৰ প্ৰতিনিধিৰ তুলনাত আমার বিধায়ক আর আমার এই অঞ্চলের প্রতিনিধিসকল বিধায়কের যি কাম সেই কামতে লাগি থাকে আর পঞ্চায়েতের সভাপতির যি কাম সেই কামতে লাগি থাকে তার কারণে আমার এই অঞ্চলত ব্রিজ রাস্তাঘাটৰ কাম পর্যাপ্ত পরিমাণে নহলেও কিছু কিছু কলে হলে ভালো এখানে আগবাড়িছে আর যার কারণে আমি যমুনামুখ সমষ্টির বিধায়ক সিরাজউদ্দিন আজমলক আমি কৈছোঁ যে আপুনি এবাৰ আহি জলসাৰৰ পৰা আপুনি শিকি যাওক জলসাৰ সমষ্টিৰ ৰাইজে ইয়াকে আমাক প্ৰমাণ কৰি দিছে যে জলসার সমষ্টির রাইজের বাটপথের কাম কিছু হলে চলি আছে আর জনপ্রতিনিধিয়ে রাইজের কাষত থাকি রাইজের কাম কৰি আছে আপুনি জনপ্রতিনিধি হয় যমুনামুখ সমষ্টির কারণে যে ধরনের বিদেশত থাকে ফরেন কান্ট্রিত থাকি বিধায়ক হয়ে বিধায়কৰ কাম কৰিব নোৱাৰাৰ কাৰণে পশুকে দেখাইছে সেই কাৰণে আপোনাৰ দলৰ কাৰণে অতি লজ্জাজনক এটা বিষয় সেই কাৰণে আমি আজি লাইভত আহিব লগা হৈছে আৰু মই ইয়াক মোৰ এই নাৱৰীয়া বন্ধুৰ পৰা আকৌ জানিব চেষ্টা কৰিম তুমি ইয়াতে যে নতুনকৈ ব্ৰিজখন নিৰ্মাণ হৈ আছে আমার জলসার সমষ্টির এমএলএ আর পঞ্চায়েতের সভাপতি এখেতসকলে যথেষ্ট মানে পরিশ্রম করে ইয়াতে ব্রিজখন দিছে তুমি ধন্যবাদ দিবা না নাই ধন্যবাদ দিবা ধন্যবাদ আর ইয়াতে কি অনুরোধ করবা যে বাসের এখন হাকই বা কাঠৰ দলং লাগে হয় কাঠৰ এখন দলং দিলে ভাল হয় আৰু আপনার নিয়মত কাঠৰ দলং লাগে না নাই এফালে ঘুরে দিও কব কাঠৰ দলং লাগে না নাই লাগে আপনি বিধায়কক কি আহ্বান কৰিব যে এখন কাঠৰ দলঙৰ কাৰণে ডিপাৰ্টমেণ্টত ক'ব লাগে না নাই হয় মই লাইভত এই কাৰণে আহিছিলোঁ যে যমুনামুখ সমষ্টিত
জনপ্ৰতিনিধিয়ে বিধায়কে পশু খেদা খাইছে। প্ৰাক্তন সাংসদ বৰপেটা লোকসভা সমষ্টিৰ প্ৰাক্তন সাংসদ, তাৰ পৰা এআইডিএফ দলৰ সভাপতি বদৰুদ্দিন আজমলে বৰপেটাৰ পৰা টেঙা আমটো লৈ যমুনামুখত দিয়াৰ পিছত যমুনামুখৰ ছাত্ৰ সমাজ সচেতন হৈছে আৰু তেওঁক পশু খেদা দিছে, এক প্ৰকাৰ প্ৰচাৰ হৈছে। সেইকাৰণে মই যমুনামুখ সমষ্টিৰ ৰাইজ সজাগ আৰু সচেতন হোৱাৰ কাৰণে সজাতি দল হিচাপে আমাৰ জলসাৰ পৰিভ্ৰমণ কৰিবলৈ আমি অনুৰোধ জনাইছোঁ আমাৰ প্ৰিন্স মিডিয়া লাইভৰ যোগেদি। আৰু আমি এই কামৰ যে উদ্বোধনী কৰিছে আমাৰ ইয়াত নতুনকৈ ব্ৰিজ, আমি সেই ব্ৰিজৰ মাৰ্কফলিখন আপোনালোকক আমি দেখাই আছোঁ, আপোনালোকে আমাৰ লগত থাকিব। হেল্ল' বন্ধুসকল, আমি সেই গাঁওখনৰ পৰা উভতি যাওঁতে পুনৰ মই সেই নাওতে মোৰ এজন বয়োজ্যেষ্ঠ মোৰ খুৰাক পাইছোঁ আৰু তেওঁক মই তেওঁৰ পৰা জানিবলৈ চেষ্টা কৰিম। ইয়াত যিহেতু নাও দি পাৰ হ'ব লাগে, যথেষ্ট ছাত্ৰ ছাত্ৰীৰ অসুবিধা হয়, সেই বিষয়ে মই তাৰ পৰা জানিবলৈ চেষ্টা কৰিম। খুৰা, একচুৱেলি আপুনি কি ক'ব? ইয়াতে এটা ব্ৰিজ নিৰ্মাণ হৈ আছে। নিৰ্মাণ মানে কাঠৰ ব্ৰিজ লাগে, কাঠৰ ব্ৰিজ লাগে লাগে। আৰু যিটো ব্ৰিজ বহুত দিন পিছত দিছে, বহুত দিন পিছত ল'ৰা ছোৱালীৰ কত দিগদাৰ, পাৰ হ'ব নোৱাৰে, কিবা লৌকে ডুবি যায়। ঠিক আছে, হা, বহুত দিন পিছত বহুত দিন ইয়াতে ব্ৰিজ নিৰ্মাণ হৈ আছে নতুনকৈ। সেই ক্ষেত্ৰত আপুনি ইয়াৰ বিধায়ক আৰু পঞ্চায়তৰ সভাপতিক ধন্যবাদ দিবনে? হা, ধন্যবাদ। বিধায়ক মহাশয়ক ধন্যবাদ দিছে হা। লাইভ যোগে তেওঁ বিধায়ক মহাশয়ক আৰু আমাৰ পঞ্চায়তৰ সভাপতিক মানে আফতাবুদ্দিন মোল্লা চাহাব আৰু ক্ষিতিচন্দ্ৰ বৰ্মনক, স্থানীয় প্ৰতিনিধি আৰু বিশেষকৈ আফতাবুদ্দিন মোল্লা চাহাবক তেওঁ ধন্যবাদ দিছে যে ব্ৰিজখন দিয়াৰ বাবে। আপুনি ব্ৰিজখন দিয়াৰ বাবে অতিকৈ ধন্যবাদ দিছে। ধন্যবাদ। আৰু ইয়াতে কি লাগে? কাঠৰ দলং লাগে, কাঠৰ দলং লাগে টেম্পৰাৰী ভাৱে বৰ্তমান কাৰণে। তেওঁ কৈছে যে বৰ্তমান বাৰিষা কালৰ কাৰণে পানী বেছি হৈছে, যাতায়াত কৰিব নোৱাৰা হৈছে। আপাততো কমপক্ষে বৰ্তমান যদি কাঠৰ দলং বাঁহৰ শাকৈ যদি নিৰ্মাণ কৰিব নোৱাৰে, নৌকাখন ফ্ৰী কৰি দিব লাগে। ঠিকাদাৰক কৈ ডিপাৰ্টমেণ্টক কৈ নৌকাখন ফ্ৰী কৰি দিব লাগে বুলি চৰকাৰী দিলে তথাপিও ভাল আছিল। নৌকাখন চৰকাৰ কৰি দিলে যদি ভাল আছিল বুলি কৈছে ডিপাৰ্টমেণ্টত, তেওঁ অনুৰোধ কৰিছে বিধায়ক মহাশয় আৰু সভাপতি এইটো কৰিব লাগে। জন আব্ৰাহংকৰৰ লিংক সূত্ৰ মতে ৰাইজৰ দ্বাৰা ৰাইজৰ চৰকাৰ ৰাইজৰ বাবে, ঠিক তেনেকৈ ছ'চিয়েল মিডিয়া, ছ'চিয়েল ৱৰ্ক আৰু ছ'চিয়েল ডেভেলপমেণ্ট। ঠিক আপোনালোকক দেখাই আছোঁ, আমি যিখন নাৱেৰে পাৰ হৈ আহিলোঁ তাতেই এখন ব্ৰিজ RCC নিৰ্মাণ হৈ আছে। আপোনালোকে দেখাই পাই আছে, ইয়াতে আফতাবুদ্দিন মোল্লা চাহাবৰ নাম আছে জলসাৰ সমষ্টিৰ, আৰু তেওঁ যথেষ্ট 2022 চনৰ 12 তাৰিখ মাৰ্চ মাহত অ'পেন কৰিছে আৰু এই কামখন সুচাৰুৰূপে সম্পন্ন হ'ব। আমি ডিপাৰ্টমেণ্টক অতি কৰজোৰে আবেদন ৰাখিছোঁ যাতে প্ৰত্যেকটো কামতে যাতে গুৰুত্ব সহকাৰে কামখন সম্পূৰ্ণ কৰি এই অঞ্চলৰ ৰাইজক উপকৃত কৰে। প্ৰিন্স মিডিয়া লয়াৰ যোগেদি আমি এইটোৱে কামনা কৰিছোঁ। ধন্যবাদ।